নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কণী আৰু আলুৰ এটা খুব সোৱাদ লগা ৰেচিপি। আৰু এই ৰেচিপিবিধ কেনেদৰে বনাই বলকচোন আপোনালোকক দেখুৱাওঁ। অতি সহজে বনাব পাৰি, যিহেতু আপোনালোককো অকণমান দেখুৱাই দিওঁ। মই যিহেতু এনেকুৱা কৰি আজি বনাম। আৰু প্ৰথমতে লাগিব কি বস্তু সেইখিনিও জনাই দিওঁ। বইল কৰি লোৱা আলু কেইডোখৰমান লৈছোঁ আৰু 3টা লৈছোঁ কণী। এইখিনিৰে আজি বনাম। আৰু বাকী কি দিওঁ ৰেচিপিখনত আপোনালোকে চাই থাকক। সম্পূৰ্ণ ভিডিঅ'টি চাই থাকিব। যদিহে ভিডিঅ'খিনি চাই কিনে ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব। আৰু যিসকলে মোৰ চেনেল নতুন কৰি আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া লৈছোঁ এখন কেৰাহীখন গৰম হৈ যোৱাৰ পাছতে মই এতিয়া দি দিম অকণমান ৰিফাইন দি দিছোঁ প্ৰথমতে, কাৰণ ৰিফাইনখিনি ৰৈ যোৱা আছিল। তাৰপিছতে দি দিম মিঠাতেল। যিহেতু ৰিফাইন অকণমান আছিল তাৰ কাৰণে একেলগতে চব্জিখনতে মিহলাই দিলোঁ। নেক্সট দি দিছোঁ এয়া মিঠাতেল, আমাৰ প্ৰয়োজন অনুসৰি দি দিছোঁ। তাৰপিছত কেৰাহীখন গৰম হৈ যোৱাৰ পিছতে অকণমান দি দিছোঁ হালধিখিনিৰ কেঁচা গোন্ধ যোৱাৰ পিছতে এতিয়া মই বইল কণীখিনি বহুৱাই দিম। কণীখিনি ভালদৰে ৰঙচুৱা কৰি ভাজি ল'ব লাগিব। আৰু এইখিনি এতিয়া মই ধুনীয়াকৈ লুটিয়াই ৰঙচুৱা কৰি ভাজি লওঁ। এয়া কণীখিনি ৰঙচুৱা কৰি ভজা হোৱাৰ পাছতে মই এটা পাত্ৰত নমাই লৈছোঁ। এতিয়া মই ৰৈ যোৱা তেলখিনিতে কি কৰোঁ আপোনালোকে চাই থাককচোন। কেইটামান দি দিছোঁ ক'লা জিৰা, তাৰপিছত অকণমান দি দিছোঁ পাঁচফোৰণ, এয়া দি দিলোঁ। এতিয়া মই দি দিম সৰু কৰি মিহি কৰি কাটি থৈ দিয়া এটা পিঁয়াজ, তাৰপিছত 2-3টামান কেঁচা জলকীয়া। ভালদৰে লৰাই ল'ম আৰু ৰঙচুৱা কৰি ভাজি ল'ম এইখিনি। পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱা কৰি ভজা যোৱাৰ পাছত এতিয়া মই দি দিম মছলাখিনি গোটেই এড কৰিম। প্ৰথমতে দি দিছোঁ এচামুচ ধনিয়াৰ গুড়ি, এচামুচ দিছোঁ জিৰাৰ গুড়ি আৰু এচামুচ দিছোঁ কাশ্মীৰী ৰেড চিলি। কাশ্মীৰী ৰেড চিলিটো দিলে ইয়াৰ ৰংটো ধুনীয়া আহে, তাৰ কাৰণে কাশ্মীৰী ৰেড চিলিটো দিয়া হৈছে। এতিয়া মই দি দিছোঁ কাটি লোৱা এটা বিলাহী। বিলাহীখিনি গলি যোৱাৰ কাৰণে বেছি সময় নালাগে আৰু সোনকালে হোৱাৰ কাৰণে এতিয়া মই অকণমান পানী এড কৰিম, নহ'লে বা মছলাখিনি জ্বলি যাব পাৰে, তাৰ কাৰণে অকণমান পানী দি দিছোঁ। পানী দিয়াৰ পাছত এতিয়া বিলাহীখিনি ভালদৰে সিজি যাবৰ কাৰণে অকণমান সময় এনেকুৱা কৰি ৰাখি থৈ দিম। বিলাহীখিনি সেইপিনে সিজি থাকক, ভাবিছোঁ এইপিনে আলুখিনি পিটিকা বনাই লওঁ। যিহেতু আলু পিটিকি দিয়া হ'ব তাৰ কাৰণে আলুখিনি ভালদৰে মিহি কৰি পিটিকি ল'ম। এয়া আলুখিনি ভালদৰে পিটিকি লোৱাৰ পাছত এটা ডো বনাই থৈ দিছোঁ। ফুলকান যাতে দিব পাৰোঁ কেৰাহীটোত, তাৰ কাৰণে এনেকুৱা কৰি বনাই লৈছোঁ। আৰু এতিয়া এয়া দেখিলেনে, বিলাহীও ধুনীয়া কৰি সিজি গৈছে, তেলবিলাক ওচৰে কাষে বিৰিঙি উঠিছে। এতিয়া মই ইয়াতে দি দিম ডো বনাই লোৱা আলুখিনিও ভালদৰে ভাজি ল'ব লাগিব। গোটেইখিনি ভালদৰে মিহলাই দিব লাগিব বিলাহীৰ লগত। এইখিনি মই ভালদৰে ভাজি ল'ম। ভাজি লোৱাৰ পাছতে নেক্সট মই পানী দি দিম। জোখ অনুসৰি পানী দিব লাগিব।
আপোনালোকে বেছি পানী লাগিলে বেছিও দিব পাৰে আপোনালোকৰ পৰিয়ালৰ লগত কথা হ'ব যেহেতু আমাৰ পৰিয়াল কম আছে তাৰ কাৰণে কম কৰি পানী দিম আৰু বেছি মানুহ থাকিলে পৰিয়াল থাকিলে অকণমান আলুও বেছি কৰি দিব লাগিব কণীও বেছি কৰি দিব লাগিব এয়া মোৰ আলুখিনি ভালদৰে ভজা হোৱাৰ পাছত এতিয়া মই আমাৰ জোখ অনুসৰি পানী দি দিছোঁ এয়া পানী দিয়া হৈ গ'ল হৈ যোৱাৰ পাছত মই আলুখিনি ভালদৰে ভাঙি দিছোঁ এনেকুৱা কৰি যেহেতু লাড্ডু লাড্ডু হৈ আছে তাৰ কাৰণে ভালদৰে মিহলাই দিছোঁ পানীৰ লগতে আলুখিনি ভাঙি দিয়াৰ পাছত এতিয়া মই জোখ অনুসৰি নিমখ দি দিছোঁ কাৰণ যেহেতু আগত দিলে নিমখ কম বেছি হৈ যাব পাৰে তাৰ কাৰণে এতিয়া মই নিমখখিনি দি দিলোঁ এতিয়া মই 10 মিনিট সময় উতলিবৰ কাৰণে ৰাখি দিম এয়া মোৰ 10 মিনিট হৈ গ'ল হৈ যোৱাৰ পাছত উতলি আছে ধুনীয়া কৰি বক বক কৰি উতলি আছে এতিয়া মই কণী তিনিটা দি দিম এয়া মই কণী তিনিটা দিলোঁ দিয়াৰ পাছত এতিয়া আকৌ 5-6 মিনিটমান সময় উতলিব দিম কাৰণ কণীৰ যিটো সোৱাদ আছে তেতিয়া আঞ্জাখনৰ লগত কণীৰ সোৱাদটো ওলাই যাব এয়া মোৰ 6-7 মিনিটমান হৈ গ'ল হৈ যোৱাৰ পাছত যেহেতু এতিয়া বজাৰত ধনিয়া এভেইলেবল সেইকাৰণে ধনিয়া অকণমান সৰহ কৰি দি দিছোঁ ধনিয়াটো দিলে খাবৰ কাৰণে খুব সোৱাদ লাগে কেঁচা ধনিয়া দিলে ইয়াৰ যিটো গোন্ধ খুব ভাল লগা মানে সোৱাদ লগা তাৰ কাৰণে মই ধনিয়া সব চব্জিতে এতিয়া মই বেছি দি দিম আৰু প্ৰায় মোৰ আঞ্জাখন ৰেডি হ'লে আৰু এতিয়া মই গেছটো অফ কৰি দিলোঁ আৰু কেনেকুৱা কালাৰ আহিছে দেখিছেনে বলকচোন এটা পাত্ৰত লৈ কিনে আপোনালোকক দেখুৱাম এয়া দেখিলেনে ইমানে ধুনীয়া কালাৰ আহিছে খাবৰ কাৰণে সিমানে সোৱাদ হৈছে ভিডিঅ'খিনি চাই কেনে পালে ভাল লাগিলেনে আপোনালোকে যদি নতুন কৰি আহিছে মোৰ চেনেলটোত সাবস্ক্ৰাইব কৰি থব নতুন নতুন ভিডিঅ' আপোনালোকে প্ৰথমতে নটিফিকেশ্যন পাই যাব আজিলৈ ভিডিঅ'খিনিৰ পৰা বিদায় মাগিছোঁ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পাম বাই বাই